বহুত দিনৰ পাছত আজি কচু টেঙা বনাবলৈ লৈছোঁ আৰু কচু টেঙাখিনি বনাবলৈ মই কচুখিনি এনেকৈ কাটি লৈছোঁ এমুঠা কচু আৰু লগত মই এক পোৱাতকৈ অলপ বেছি মচুৰ দালি 15 মিনিট তিয়াই থৈ পেলাই এনেকৈ কচুৰ লগতে দি দিছোঁ আৰু কেইটামান শুকান কল আৰু এতিয়া গোটেইখিনি প্ৰেছাৰ কুকাৰ এটা গৰম কৰি গেছত এনেকৈ দি দিছোঁ দি পেলাই ইয়াতে মই হালধি নিমখ দি 3-4টা হুইচেল মাৰো এতিয়া ইয়াতে নিমখ দিছোঁ আন্দাজ অনুযায়ী আৰু অলপমান হালধি দিম দি 3-4টা হুইচেল দিম একেবাৰে ইজি মেথডত এইটো কচু টেঙা আৰু খাবলৈ খুবেই সোৱাদ হয় এয়া কচু ভিজি গ'ল আৰু এতিয়া এনেকৈ ঘুটনি মাৰি একেবাৰে দালিখিনিৰ লগত কচুখিনি মিলাই দিম আৰু সম্ভাৰ দিবলৈ মই এইখিনি নহৰু এনেকৈ দুফাল কৰি লৈছোঁ এক ফুটা পুৰা ডাঙৰ নহৰু আৰু কেইটামান পকা ৰঙা জলকীয়া এতিয়া অলপমান মিঠাতেল এনেকৈ গৰম কৰি ল'লোঁ লৈ পেলাই ইয়াতে নহৰুখিনি দি দিলোঁ নহৰুকেইটা অকণমান ৰঙা পৰিবলৈ দিব আৰু পকা জলকীয়া কেইটা দি এনেকৈ অলপ দেৰি ভাজি কচুখিনি এতিয়া ঢালি দিম এয়া কচু টেঙা ৰেডি হৈ যাব আজি আৰু খোৱাহে কথা দেই একেবাৰে টক্কালি পাৰি খাম ভাতৰ লগত